নমস্কাৰ, সকলোলৈকে স্বাগতম জনাই মোৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। মই আজি কলডিলৰ লগত হাঁহৰ পেটুৰ ৰেচিপি বনাবলৈ লৈছোঁ। এয়া জুইতে কেৰাহীখন পাতি তাতে অলপ তেল দি দিলোঁ। পিঁয়াজ, নহৰু, জলকীয়া, আদা, তেজপাত দি দিছোঁ। জলকীয়া অকণমান সৰহকৈ দিছোঁ, জ্বলা হ'লে খাবলৈ ভাল লাগে। ইয়াতে জীৰা পাউডাৰ অকণমান দি দিছোঁ। হালধি অকণমান দি দিলোঁ। এতিয়া মই ইয়াতে পেটু দি দিছোঁ। পেটুখিনি মই ভাজি লৈছোঁ। নিমখ অকণমান দি দিছোঁ সোৱাদ অনুসৰি। পেটুখিনি অলপ অলপকৈ ভজা হৈ গৈছে। ইয়াতে এতিয়া মই কলডিল আৰু আলু দি দিছোঁ। এতিয়া এইখিনি মই লৰাই দিছোঁ। কলডিলখিনি ভালদৰে সিজিবৰ কাৰণে পানী অকণমান মই দি দিছোঁ। এতিয়া আমাৰ ৰেচিপিটো বনোৱা হৈ গৈছে। মোৰ ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পাইছে জনাব মোক, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।